বহুতে ভাবে চৰকাৰী চাকৰি কৰা মানুহৰ বহুত পইচা, কেলা কৰাকেইটাহে গম পায় মাহত কেইদিন যায়। পায় কিছুমান আছে 10% চৰকাৰী চাকৰিয়াল আছে যাৰ অলপ পইচা বেছি থাকে, কিন্তু 90% চৰকাৰী চাকৰিয়ালে একদম টানি মুনি কিবা কৰি চলি থাকে। এই 20,000 25,000 30,000 দৰমহা পায়, সেইখিনি দি ঘৰ চলে নেকি, এটা পৰিয়াল চলে নেকি আজিৰ দিনত কচোন? এফালে গেলামালৰে বাকী দিব, নে চলিৰ পঢ়াৰে খৰচ দিব, নে কিবা হস্পিটেলৰে বিল দিব, নে লাইনৰে বিল দিব, নে গাখীৰৰে বিল দিব। আৰু তাতেতো আজিকালি চবৰে EMI থাকে, আৰু এফালে EMI দেওঁতে দেওঁতে মাহত দৰমহাকেইটা পাৱাৰ লগে লগে কোনফালেদি যায় গমেই নাপায়। সেইকাৰণে এইটো থিংকিং বাদ দি, ভাবাটো বাদ দি যে চৰকাৰী চাকৰিয়ালৰ বহুত পইচা, কৰাকেইটাহে গম পাইছে মাকচা কটি দি বিয়ান নোসোমোৱা হৈছে। আৰু সেইকাৰণে মই কওঁ সদায় যে কিছুমান চৰকাৰী চাকৰিয়ালৰ দৰমহা আৰু মহিলা মানুহৰ মাহেকীয়া এই দুটা প্ৰায় অলপ একে, 4-5 দিনতে শেষ হৈ যায়।